আজি মই পুনৰ এটি নতুন ৰেচিপি আপোনালোকলৈ বুলি লৈ আহিছোঁ। বাঁহগাজৰ সৈতে সৰু মাছ মই কেনেদৰে বনাওঁ আজি তাকেই আপোনালোকক দেখাম বুলি এই ভিডিঅ'টো কৰা হৈছে। আহকচোন মই কেনেদৰে বনাওঁ তাকেই দেখাওঁ। সৰু মাছটো ভালদৰে পেটু উলিয়াই খুব ধুনীয়াকৈ ধুই এটা ফুটা খৰাহীত পানীটো টোক খাবলৈ দিছোঁ। তাতে মই সৰুকৈ পিঁয়াজ অলপ কাটি দিছোঁ। এয়া দেখিছে বাঁহগাজ হয়। এই শাওণ মাহতে বাঁহগাজৰ গাজ টেঙা বনালে খাবলৈ বহুত সোৱাদৰ হয় আৰু বহুত দিনলৈ ভাল হৈ থাকে। এইখিনি মই পিহনাত ৰুকি আৰু অলপ কটাৰীৰে চকলিয়াই লৈছোঁ। এটা কেৰাহীত মই অলপ মিঠাতেল দি লৈছোঁ। মিঠাতেল অলপ সৰহকৈ দিব লাগে মাছ ভাজাত। ইয়াতে মই পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি দিছোঁ। জলকীয়া অলপ সৰহকৈ দিছোঁ কাৰণ অলপ জ্বলা হ'লে খাবলৈ ভাল লাগে। এইখিনি বেছি নাভাজোঁ, আধা ভাজিলে ইয়াতে মই মাছখিনি ঢালি দিম। বেছি পিঁয়াজ ভাজিলে পিঁয়াজখিনি ৰঙচুৱা হৈ যাব আৰু তিতা তিতা লাগিব। ইয়াতে মই মাছখিনি ঢালি দিছোঁ। দেখিছে এইখিনি মোৱা মাছ হয়, খাবলৈ ভাল লাগে। ইয়াতে মই এচামুচ হালধি আৰু সোৱাদ অনুসৰি মই ইয়াত নিমখ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। সেয়া মাছখিনি অলপ আধা সিজিছে। ইয়াতে মই গাজ টেঙা ডাঙৰ চামুচেৰে 3 চামুচ গাজ টেঙা ব্যৱহাৰ কৰিছোঁ। বেছি নিদিলেও হ'ব, ইয়াৰ গোন্ধটো হোৱাকৈ অলপ গাজ টেঙা ব্যৱহাৰ কৰিলেই হ'ব। এয়া দেখিছে মই কেনেদৰে দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম আৰু গাজ টেঙাখিনি সিজিবলৈ দিম। মাছৰ লগত গাজ টেঙা দিয়াৰ পিছত গাজ টেঙাৰ এটা বহুত ধুনীয়া গোন্ধ আহে। সেই গোন্ধটোতে খাওঁ খাওঁ লাগে। যোনে যোনে গাজ টেঙা ভাল পায় সি এনেদৰে বনাই খাবলৈ বহুত সোৱাদৰ হয়। মই প্ৰায়েই খাওঁ। গাজ টেঙাৰ বতৰততো মই খাওঁৱেই। এয়া দেখিছে ইয়াৰ পৰা তেল ওলায়ে আছে, একেবাৰে কম তেল দিয়া নাই মই।